শাসনৰ শেষৰ দিনটোতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এটি বক্তব্য ৰাখিছিল যে অসমৰ সংবাদ মাধ্যমক চাই ল'ম পৰৱৰ্তী সময়ত চৰকাৰ আহিলে। আৰু তাৰে পিছতে লখিমপুৰৰ যি প্ৰতিদিনৰ কাৰ্যালয় আছিল এই প্ৰতিদিনৰ কাৰ্যালয়ত দুৰ্বৃত্তই লণ্ড ভণ্ড কৰিছিল আৰু তাৰ আচবাবসমূহ নষ্ট কৰিছিল। আৰু তাৰ প্ৰতিবাদতে আজি আমি বডোলেণ্ড সাংবাদিক সন্থাৰ আহ্বানত তামোলপুৰ প্ৰেছ ক্লাব আৰু তামোলপুৰ জিলা সাংবাদিক সন্থাই কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন সময়ত অসমৰ সংবাদ মাধ্যমৰ লগতে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহক আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছিল। কাৰণ মুখ্যমন্ত্ৰীগৰাকীৰ হাতত যেতিয়া প্ৰশ্নটোৰ উত্তৰ নাথাকে আৰু উত্তৰ নাথাকিলে সাংবাদিকগৰাকী কোন চেনেলৰ মালিক কোন এই বুলি প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছিল। আৰু আজিৰ এই প্ৰতিবাদস্থলীৰ পৰাই আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক প্ৰত্যাহ্বান জনাইছোঁ যে সাংবাদিকৰ কলম কোনোপধ্যে ৰোধ কৰিব নোৱাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু আমি আজিৰে পৰা এই প্ৰতিবাদস্থলীৰ পৰাই কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী সময়ত বা পৰৱৰ্তী দিনত সাংবাদিকৰ ওপৰত যাতে কোনো ধৰণৰ মন্তব্য ৰাখি বক্তব্য প্ৰদান নকৰে তাৰ বাবে আমি সকীয়াই দিছোঁ। ৰাজ্য চৰকাৰে যি ধৰণে অতিহত্যা চলাইছে আৰু শেহতীয়াভাৱে প্ৰতিদিন কাকতৰ লখিমপুৰস্থ কাৰ্যালয়ত যি আক্ৰমণৰ ঘটনা, এই ঘটনাক আমি সৰ্বস্তৰৰ সাংবাদিকসকলে গ্ৰামাঞ্চলৰ সাংবাদিকসকলে আজি এই প্ৰতিবাদ কাৰ্যসূচীৰ যোগেদি গৰিহণা দিছোঁ। আৰু এই ৰাজ্য চৰকাৰে এই সংবাদ মাধ্যমৰ আমাৰ ৰাজ্যৰে হওক বা বাহিৰৰে হওক সংবাদ মাধ্যমক যেতিয়াই বা মন যায় তেতিয়াই তীব্ৰ সমালোচনা কৰে আৰু সংবাদ মাধ্যমক আক্ৰমণ কৰিবলৈ লৈছে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক এই সংবাদ মাধ্যমৰ ওপৰত যি তিৰ্যক মন্তব্য দিয়া আৰম্ভ কৰিছে এইটো বন্ধ কৰিবলৈ মই আজি এই দাবী জনাইছোঁ।